মালতী গড ফাৰ্মৰ পৰা দীপকে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টো হৈছে ছাগলীৰ যদি পাতল পায়খানা হয় মই ছাগলীবিলাকক কি টেবলেট খুৱাই এই বেমাৰটোৰ পৰা মুক্ত কৰোঁ সেই বিষয়ে মই এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভালদৰে চাব লাগিব। যদি ছাগলীৰ এই বেমাৰটো হয় পাতল পায়খানা মানে স্ল' মোচন, তেতিয়া মই এবিধ এণ্টিবায়'টিক টেবলেট খুৱাই এই বেমাৰটো ভাল কৰোঁ। টেবলেটটোৰ নাম হৈছে, আপোনালোকে ভালদৰে চাব দেই, ভালদৰে চাই ল'ব। এইফালে মই দেখুৱাই দিছোঁ, ভালকৈ নিজিলিকে যে আপোনালোকে চাই ল'বচোন। ভালকৈ উঠিছে নাই, মই ইমান অভিজ্ঞতা হোৱা নাই যে মানে কৰিছোঁ। আপোনালোকে চাব, মই এতিয়া আপোনালোকক বানানকেইটাও কৈ দিছোঁ, আপুনি চাই ল'ব। CFLOX বহুত ভাল টেবলেট। এই টেবলেটটো যদি মই মোৰ ঘৰৰ ছাগলীৰ এই বেমাৰটো হৈয়ে থাকে তেতিয়া মই এই টেবলেটটো এটা টেবলেট, ডাঙৰ ছাগলী হ'লে মই এই টেবলেটটো এটা টেবলেট খুৱাই দিম। যদি সৰু ছাগলী হয়, কিন্তু মনত ৰাখিব এমহীয়া তলৰ পোৱালীক কিন্তু এই টেবলেটটো খুৱাব নালাগে। এই বেমাৰটো হ'লে 2-3 মাহ হৈ যোৱাৰ পিছত খুৱাব পাৰি। আৰু সৰু পোৱালী হ'লে ইয়াৰ এফাল খুৱাই দিব লাগে, ডাঙৰ হ'লে গোটেইটো খোৱালো একো নাই। এই টেবলেটটো খুৱাই দিয়াৰ পিছতেই এই বেমাৰটো ছাগলীৰ ভাল হৈ যায়। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, এই বেমাৰটো ছাগলী কেতিয়াবা ছাগলীয়ে যদি চাউল খায়, ধান খায় আৰু অন্যান্য বস্তু খালেও এই বেমাৰটো হ'ব পাৰে। এই বেমাৰটো হ'লে আপোনালোকে প্ৰথম দিনা কেতিয়াও এই টেবলেটটো নোখোৱাব। মই কিন্তু ডাক্তৰ মই নিজে নহয়, মই অভিজ্ঞতাৰ ফালৰ পৰাহে এই কথাটো কৈছোঁ। এই টেবলেটটো খুৱাই দিলে নিশ্চয় ছাগলীৰ এই বেমাৰটো ভাল হৈ যাব। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।